নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলৰ পৰা এইটো প্ৰথম ব্লগ হয়। আমি আজি আহিছোঁ ধন্দি দৌলত এখন পাৰ্ক আছে, ইয়াতে আহিছোঁ বৰ্তমান। আৰু আহকচোন কি দেখোঁ আপোনালোককো দেখাম। তেন্তে আহক ব্লগটো আৰম্ভ কৰোঁ। দৌলৰ পৰ্যটন ক্ষেত্ৰ বুলি ক'লে শিৱসাগৰৰ কথাই আমাৰ মনলৈ আহে, কিন্তু এই দৌল শিৱসাগৰত নাই। এয়া হৈছে এটা অতি প্ৰাচীন দৌল, যিটোৰ লগত জড়িত হৈ আছে বহুতো নজনা কথা। গহপুৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন ধন্দি দৌল। আৰু বৰ্তমান আমি উপস্থিত হৈছোঁহি এই ধন্দি দৌলত। এয়া ধন্দি দৌলৰ প্ৰৱেশদ্বাৰ হয়। আৰু মেইন গেটখনত তলা লগোৱা আছে, গতিকে আমি ছাইডত থকা গেটখনেদিয়ে ভিতৰত সোমাম। আৰু এয়া আমি উপস্থিত হৈছোঁহি ধন্দি দৌলত। এই দৌলটোৰ উচ্চতা প্ৰায় 150 ফুট দৈৰ্ঘ্যৰ হয়। ঠাইখিনি সঁচাকৈয়ে বহুত ভাল লগা, ঠাণ্ডা নিজান পৰিৱেশ। আপোনালোকো আহিব পাৰে ইয়াত। এইটোৱে নৰ্থ ইষ্টৰ একমাত্ৰ ঠাই যিটো অষ্টকোণীয় ফৰ্মেশ্যনত আছে। অষ্টকোণীয় দৌল হিচাপে নৰ্থ ইষ্টৰ অকল এইটোৱেই একমাত্ৰ দৌল হয়। আৰু ইয়াৰ 1958 চনত ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছিল। আৰু ইয়াক যদি কোনোবাই ক্ষতি বা নষ্ট কৰে, তেন্তে 2010 চনৰ নিয়ম অনুসৰি ক্ষতিপূৰণ 1 লাখ টকা পৰ্যন্ত আৰু 2 বছৰ কাৰাদণ্ড হ'ব পাৰে। আৰু এই সোঁ চাইডে যিটো ঘৰ আছে, এইটো হ'ল শিৱ মন্দিৰ। ইয়াৰ বিষয়েও ক'ম বাৰু। তেন্তে আহকচোন আমি দৌলটোৰ ভিতৰলৈ যাওঁ। এই দৌলটো কেনেকৈ স্থাপন কৰা হ'ল তাক লৈ কেইবাটাও কাহিনী লুকাই আছে। তাৰে এটা হৈছে, এসময়ত দণ্ডি ৰজাই উৰ্বশীক লগত লৈ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পলাই আছিল। কিছুদিনৰ পাছত ব্ৰহ্মপুত্ৰ নদীয়ে দক্ষিণ দিশলৈ সুতি সলোৱাত যি পাৰত দণ্ডি ৰজা আৰু উৰ্বশী পত্নী পলাই আছিলগৈ, সেই পাৰৰ উত্তৰ পাৰলৈ সলনি হয়। পিছত ৰজাই সেই ঠাইত এটা দৌল নিৰ্মাণ কৰি তাৰ ওচৰতে এটা পুখুৰী খান্দিলে আৰু সেই দৌলটোৰ নাম ৰাখিলে ধন্দি দৌল আৰু পুখুৰীটোৰ নাম দণ্ডি পুখুৰী। দণ্ডি ৰজা যিহেতু শিৱভক্ত আছিল, সেয়েহে তেওঁ দৌলটোতে পূজা আৰম্ভ কৰিবলৈ ল'লে। পিছত সময়ৰ সোঁতত এই দৌলটোৰ নাম দণ্ডিৰ পৰা ধন্দি হয়গৈ আৰু পুখুৰীটোৰ নাম ধন্দি পুখুৰী হয়। কিন্তু পুৰংগী ঔৰংগজেবীয়সকলৰ মতে আহোম ৰজা স্বৰ্গদেউ ৰুদ্ৰসিংহইহে 1705 চনত এই দৌলটো নিৰ্মাণ কৰিছিল। 1990 চনত বুৰঞ্জীয়ে গৰকা বিশ্বনাথ প্ৰান্তি নামৰ কিতাপখনৰ মতে আহোম ৰজা স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু ৰুদ্ৰসিংহদেৱে 1705 চনত 231 বিঘা ৰাজহবিহীন মাটি এই দৌলটোৰ বাবে প্ৰদান কৰিছিল। 1957 চনত ভূমিকম্পই এই মন্দিৰটো যিটো দৌলটো আছিল তাৰ ওপৰ অংশটো খহি পৰিছিল আৰু তাৰ লগত থকা মূৰ্তিকেইটা স্থানান্তৰিত কৰি ইয়াৰ পৰা লৈ যোৱা হৈছিল বেলেগ ঠাইলৈ।
আৰু এইটোৱে হ'ল পুখুৰী, যিটো ধন্দি পুখুৰী বুলি কোৱা হয়। এতিয়া বৰ্তমান পানী নাই, শুকাই আছে। আৰু কাষতে থকা মন্দিৰ ভাগ যেতিয়া দৌলটো খহি পৰিছিল তেতিয়া কাষতে স্থাপন কৰা হৈছিল আৰু তাত পূজা কৰা হয়। মহাশিৱৰাত্ৰিত ইয়াত বহুত ডাঙৰকৈ পূজা কৰা হয়। সেয়া সিহঁতে ফটো ছিজন কৰি আছে, ৰ'দ পৰিছে, গতিকে মই আৰু ৰ'দত থাকিব নোৱাৰিলোঁ, সেইকাৰণে অলপ ইয়াতে বহোঁ বুলি আহিলোঁ। আৰু এইটোৱে হৈছে সেই দণ্ডি দৌল। আৰু এইটো ছাইডে যিটো তলত আছে এইটোৱে হ'ল দণ্ডি দৌলৰ ওপৰ অংশটো। এইটো খহি পৰাত ছাইডত এনেকৈ অষ্টকোণীয়ভাৱে ইয়াক সংৰক্ষণ কৰা হৈছে। জানিবলৈ পোৱা মতে আক্ৰমণ কৰাৰ সময়ত এই দৌলত থকা মূৰ্তিসমূহ হাৱাজানৰ দেউৰী গাঁৱত থকা বৰঠাকুৰ পৰিয়ালৰ ঘৰত লুকুৱাই ৰখা হৈছিল। পিছত এই দৌলৰ পৰা নিয়া শিলেৰে শিৱ মূৰ্তি নিৰ্মাণ কৰি ডিফলু সত্ৰৰ চক্ৰেশ্বৰ দেৱালয় প্ৰতিষ্ঠা কৰাৰ লগতে এই দেৱালৰ পৰাই নিয়া কলচীও থৈ দিয়া হৈছে। ইয়ালৈ কেনেকৈ আহিব পাৰে তই কৈ দেচোন। গহপুৰেদিও আহিব পাৰি, গহপুৰ ৰজাবাৰী হৈ ৰাওনামুখ হৈ ধন্দিত সোমাবহি পাৰি, ইপিনে আহি কলাবাৰীদিও সোমাব পাৰি, তাৰপিছত হাজনদিও সোমাব পাৰি। আপোনালোকেও আহিব ইয়াত, জেগাটো বহুত ভাল লাগে। স্পেচিয়েলি এতিয়াতকৈ বহাগ মানত তেতিয়া বেছি ভাল লাগে, কাৰণ আজাৰ ফুলে ইয়াত। আজাৰ হয়নে? আজাৰ গছ, ইয়াত বহুত আজাৰ গছ আছে। তেতিয়া ফুলি থাকিলে বহুত ভাল লাগে, বিভিন্ন ফুল ফুলে আৰু বিভিন্ন ফুল আছে। আৰু আহিব ভাল। আৰু আমি এয়া এতিয়া যাব ওলালোঁ, কেনেকুৱা লাগিলে অভিজ্ঞতা? ভালেই লাগিলে। আপুনি কওক। মোৰ বহুত ভাল লাগিলে। আৰু বৰ্তমান আমি তাৰ পৰা আহি আছোঁ, কলাবাৰী মহাবিদ্যালয় পাইছোঁহি। এইখনেই হৈছে কলাবাৰী মহাবিদ্যালয়। আৰু ধন্দি দৌল সঁচাকৈয়ে বহুত ভাল লাগিলে। ঐতিহাসিক স্থান হিচাপে গহপুৰৰ এটা সুকীয়া আৰু সুনাম আছে। গহপুৰত বহুতো ঐতিহাসিক স্থান আছে, সময় সুবিধা পালে আমি আৰু ভিডিঅ' বনাম। আৰু তেন্তে আজিলৈ আহিছোঁ, নমস্কাৰ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।